1910 চনৰ মাক আৰু পুতেকৰ মৰম চেনেহ আছিল এনেধৰণৰ। নোখোৱা বস্তুটো মাকে পুতেকক জোৰকৈ খুৱাইছিল আৰু মাকে নোখোৱা বস্তুটো পুতেকে জোৰকৈ খুৱাইছিল মাকক। ইমান ধূলি খিৰিকীবোৰ দুদিনতে একেবাৰে লেতেৰা হৈ যায় পাই। কি আনিছা? কি আনিছা? এয়া কি কণী এটা আনিলা? ক'ত পালা? দোকানৰ পৰা কিনি আনিলা? শুনটো বহ ইয়াতে। বাবাটো তই খা হ। তোমাৰ বিনা মই খাব নোৱাৰো। মোৰ বিনা খাব নোৱাৰা। বেচেৰাটোলৈ বেয়াই লাগে এটা কণী তাৰে যদি মই খাওঁ তেতিয়াহ'লে সিচোন খাবই নাপাব। তাতকৈ সিয়ে খাওক। মই ঢেৰ খালোঁ শুনটো মই যে আগত সৰুৰ পৰা ঢেৰ কণী খালোঁ, কিন্তু এতিয়া শুনটো তোৰহে খোৱা দিন। তয়ে খা বাবা, তয়ে খা। তই খাই ডাঙৰ মানুহ হ'ব লাগিব নহয়। মই নেখাওঁ, তয়ে খা বাবা, খা। আমি তোৰ সমান যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া ঢেৰ কণী খালোঁ। হাঁহৰ কণী খালোঁ, কুকুৰা কণী খাইছিলোঁ। এনাইহঁতে ইমান কণী দিছিলে। আৰু তই পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব নহয়। ভাল বস্তু খালেহে মগজ হ'ব। খা দেই, খা বাবা, খা। বাবা শুনটো তয়ে খা, মই যে ঢেৰ খালোঁ। না নেখাওঁ শুনটো। তয়ে খা দেই, তয়ে খা। খা বাবু, খা হ'ব খা দেই, খা। হ'ব 2021 চনৰ মাক পুতেকৰ মৰম চেনেহ চলি আছে। অৰ্ডাৰ দিছিলোঁ নহয় চাওমিন এটা, আহি পালেহি। বেটাকে কওঁ ল'ব কাৰণে। বেটা কি হ'ল? মই চাওমিন এটা অৰ্ডাৰ দিছিলোঁ, আহি পালেহি। যোৱাচোন লৈ আনিবা। যোৱা লৈ আনিবা। আনা। চাওমিন দিছিলোঁ মই 1 প্লেট, কিন্তু আহিছে হাফ প্লেট। ইমান কম আহিছে যে। হাফ প্লেট আহিছিলে, তুমি ভালকৈ অৰ্ডাৰ কৰিব নোৱাৰিছিল নাপায়। এইবোৰ যে মানুহ নহয়, প্ৰথমতে ক'ব লাগে যে বাইদেউ ফুল প্লেট দিব নোৱাৰোঁ, আজি হাফ প্লেটহে দিব পাৰিম বুলি। মিছা মাছি গণ্ডগোলবোৰ কৰি থাকে। এইখন চাওমিন কাৰ নাকত দিওঁ বাৰু? কোনে খাব বাৰু ইমান কম চাওমিন? মোৰে ভাল। দিয়া না আৰু অকণমান। দিয়া না, মোৰ চোৱাচোন শেষে হ'ল। একো নহয়, কিন্তু মই পাছত কিন্তু কিবা এটা আনিলে তোমাক একো নিদো কৰি দিলোঁ। দিয়া না প্লিজ, দিয়া। অকল এডাল মই কি কৰিম? অকণমান আৰু অকণমান দিয়া। ইমান অকণমান জানো পেট ভৰে? আৰু অলপ দিয়া, আৰু অকণমান দিয়া। বেয়া পাইছোঁ কিন্তু মই তোমাক। তুমি ডাঙৰ হ'লে ঢেৰ খাব পাৰিবা। মই এতিয়া বুঢ়ীয়ে হ'লো, মই এতিয়া আৰু কিমান পাম খাবলৈ? দিয়া আৰু অলপ। বেয়া পাইছোঁ কিন্তু, এয়াই মোৰ ভাগ্য। চাওমিন অকণমান খুজিলোঁ, তাকো দিব নোৱাৰা তুমি। হ'ব দিয়া। নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰিলোঁ আপোনালোকে কাহিনীটি চাই ভাল পালে। এইটো সৰু দিনৰ কাহিনী। যিহেতু আমি সৰু আছিলোঁ তেতিয়া আমাৰ মাহঁতি আমাৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিলে, আৰু আজি ল'ৰা ছোৱালীবিলাক বা মাকহঁতি ল'ৰাবিলাকৰ লগত সমানেই বস্তুবিলাক খায়। সেয়েহে কাহিনী এটা বনালোঁ। কোনো বেয়াকৈ নল'ব, কাৰণ চব মাক একে নহয়। যিহেতু মোৰ নিজৰ লগত মিলা কাহিনী এটাকে বনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক দেখাবলৈ। যদি আজি আমাৰ এই কাহিনীটো চাই ভাল পাইছে আপোনালোকে, তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব ভুলে হৈছে নে শুদ্ধই হৈছে কাহিনীটোৰ। আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ, আপোনালোকে ক্ষমা কৰি দিব। আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা কাহিনী পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যোনে যোনে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কাৰণে হিমাংশু বৰুৱা, এইটো যোনে যোনে ফ'ল' কৰিব
প্লিজ 1 মিলিয়ন কাউণ্ট কৰি দিয়ক এতিয়া কোনো ইনষ্টাগ্ৰামে 78 আছিলে এতিয়া 79 কৰি পেলাইলে কি হ'ল আপোনালোকে ফলোৱাৰ্ছ আপুনি প্লিজ ছাবস্ক্ৰাইব ফলো কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যোনে ভাল পাইলে ফলো কৰিব হেৰি কৰিব ছাবস্ক্ৰাইব লাইক কমেণ্ট লভ কমেণ্ট আৰু যোনে লোৱা আছে এইবিলাক প্লিজ এণ্ড জুম মই ফটো পাই দিওঁ আপোনালোকে ইলেকশ্যন পাই যাব আজিলৈ বাই বাই